গুৱাহাটীত এখন চিৰিয়াখানা আছে। There is a zoo in Guwahati. মই পঢ়ি আছোঁ। I am reading. কিতাপখন টেবুলৰ ওপৰত আছে। The book is on the table. তুমি সাঁতুৰিব জানানে? Do you know how to swim? মই সাঁতুৰিব জানো। I know how to swim. মই এজন ভাৰতীয় নাগৰিক। I am an Indian citizen. মই সদায় ৰাতিপুৱা সোনকালে শুই উঠো। I always get up early in the morning. ভাৰতবৰ্ষ এখন বিশাল দেশ। India is a vast country. মই অষ্টম শ্ৰেণীত পঢ়ো। I read in class 8. গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ। গুৱাহাটী is the largest city of Assam. ৰাহিম ক'ত থাকে তুমি জানানে? Do you know where Rahim lives? ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদী। The Brahmaputra is the largest river in Assam. ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা। ধন্যবাদ।